বন্ধ কৰক বৃহৎ নদী বান্ধ বন্ধ কৰক AJYCP লং লিভ যুৱ পৰিষদ জিন্দাবাদ ইনকলাব জিন্দাবাদ বিগ ডেম বন্ধ কৰক বিগ ডেম বন্ধ কৰক বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আদেশমৰ্মে আজি আমি কাৰ্বিলং জিলা সমিতি যুৱ ছাত্ৰ পৰিষদৰ ডিফু ছেমছন সিং এংতি মেমৰিয়েল পাৰ্কত আজি আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈ আছোঁ। আজি আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে। অসমত বানত ক্ষতিগ্ৰস্ত হোৱা আৰু যিসকলৰ ক্ষতি হৈ গ'ল ধন সম্পত্তি তেওঁলোকক পুনৰ সংস্থাপন দিয়ে আৰু ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছোঁ। আৰু অসমত যি জলবোমা সৃষ্টি কৰিছে জলবোমা বনাই আছে সোৱণশিৰি নদীৰ ওপৰত নদীখনৰ ওপৰত যি বৃহৎ নদীবান্ধ এই বৃহৎ নদীবান্ধ আমি বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে যুৱ ছাত্ৰ পৰিষদে এই বিগ ডেমৰ তথা নদীবান্ধবোৰৰ কাৰণেই অসমত এতিয়া মহাপ্ৰলয়কাৰী বানপানী সৃষ্টি হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰক আমি আজি কোৱা নহয়, আজি আমাৰ দাবী নহয়, আমি বহু দিনৰ পৰাই কৈছোঁ যে অসমৰ বানপানীটো উৎসৱৰ নিচিনালৈ পৰিণত হ'ল। অসমত বছৰি বানপানীত মানুহৰ সম্পত্তি হৈছে, মানুহ মৃত্যু মুখত পৰিছে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে কি কাৰণে অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে আৰু কিহৰ কাৰণে নদী বান্ধটো তেওঁলোকে সম্পত্তিৰ আশাত তেওঁলোকে সম্পদ লুণ্ঠনৰ আশাত কেন্দ্ৰীয় চৰকাৰখনে আৰু এই অসমৰ ৰাজ্যৰ চৰকাৰখনে অসমৰ মানুহক মৃত্যু হত্যা কৰি পেলাই তেওঁলোকে উন্নয়ন কৰিব বিচাৰিছে নেকি? আমি যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণে কোৱা নাই যে আমাক উন্নয়ন নালাগে। আমি কৈছোঁ যে যুৱ ছাত্ৰ পৰিষদে আমাক উন্নয়ন লাগে, উন্নতি লাগে, দেশৰ ৰাজ্যৰ উন্নতি আমি বিচাৰোঁ, কিন্তু মানৱ ধ্বংস কৰি পেলাই মানৱ জাতিক ধ্বংস কৰি পেলাই আমি উন্নতি বিচৰা নাই। সেইকাৰণে বাৰম্বাৰ কৈছোঁ যে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে ৰাজনীতিৰ সময়ত অসমলৈ যেতিয়া বাৰে বাৰে আহিব পাৰে, কিন্তু অসমৰ যেতিয়া এই সমস্যা সময়ত আপোনালোকে কিয় আপোনালোকে এই সময়ত আপোনালোকে আমাৰ দুখত থকা ৰাইজখিনি আপোনালোকে এষাৰ মাত দিবলৈ নাহে? আপোনালোকে যে সাহায্য কথা কৈ আছে কেতিয়া আহিব? বান শুকাই যাব, বান শুকাই যোৱাৰ পিছত মহামাৰীৰ সৃষ্টি হ'ব, তাৰ তেতিয়ালৈকে নাহে, ধন টকা পইচা আহি নাপায়হি মানুহৰ হাতত। সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰক কৈছোঁ যে আপোনালোকে ৰাষ্ট্ৰীয় বানপানীটো অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। যদি এনেকৈ যদি বাৰম্বাৰ যদি অসমৰ মানুহক যদি খিলঞ্জীয়া মানুহক যদি প্ৰতাৰণা কৰি থাকে, তেতিয়াহ'লে অনাগতত কিন্তু যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ জংকী আন্দোলন ল'বলৈ আমি বাধ্য হ'ম। পৰিস্থিতি আমাক বাধ্য কৰিছে। আপোনালোকে চাওক, আমি আন্দোলনৰ ওপৰত আন্দোলন কৰিব বিচৰা নাই, আমি আন্দোলনৰ ওপৰত আন্দোলন সৃষ্টি কৰিব বিচৰা নাই, কিন্তু আমাক পৰিস্থিতিয়ে বাধ্য কৰাইছে। এই চৰকাৰখনে ৰাজনীতি কৰি আমাৰ জাতিটো শেষ কৰিছে। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি খিলঞ্জীয়াবাসী ৰাইজলৈ এটা আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকৰ ৰাইজ সচেতন হওক, কি কৰি আছে আমাক এই চৰকাৰখনে। আমি সম্পূৰ্ণ টোটেল আমি ইয়াত ফেলা হৈছে বুলি কৈছোঁ। কাৰণ আমি কিয় কৈছোঁ যে আমাক এতিয়া বাৰম্বাৰ বহু জেগাৰ পৰা আমাক যোগাযোগ কৰি আছে, যি তেওঁলোকে ক্ষতিপূৰণ হৈছে সেই হিচাপে পাইছে জানো? আজি আপোনালোকে চাওক, বিহাৰ বা UP বা যিকোনো ৰাজস্থানত যদি এনেকৈ যদি প্ৰলয়কাৰী বান সৃষ্টি হ'লহেঁতেন, তেতিয়া তাত কিন্তু কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদীয়ে হওক বা অমিত শ্বাহে তাত গৈ পেলাই তৎকালীন উপস্থিত হ'লহেঁতেন আৰু লগ তেওঁলোকে হাজাৰ কোটি টকা তেওঁলোকে পেকেজ ঘোষণা কৰিলেহেঁতেন। কিন্তু আজিলৈকে আমি পেকেজ ঘোষণা কৰা নাই। আৰু আমি ক'বলৈকে বাধ্য হৈছোঁ যে চৰকাৰখনক আমি দাবী জনাব লাগে, আমি দাবী কৰিব লাগে যে আমাক 1000 কোটি লাগে, 2000 কোটি লাগে বুলি। আপোনালোকে চাওকচোন, গোটেই আজি পাহাৰীয়া জিলা আজি হাফলং কি অৱস্থা হৈ গ'ল উন্নতিৰ নামত। সেইকাৰণে আমি কৈছোঁ যে বিগ ডেম আমাক নালাগে, আমাক মানৱ জাতি ধ্বংস হোৱা আমাক বিগ ডেম নালাগে, আমাক সৰু ডেম বনাই পেলাই আমাৰ উন্নতি সাধন কৰক। আমি কেন্দ্ৰীয় চৰকাৰ তাকেই ক'ব লাগে। আৰু তাতকৈ পৰিতাপৰ বিষয় চাওক, ৰাজনাথ সিং নিচিনা এজন মানুহে আহি পেলাই আজি তেওঁ প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী, তেখেতৰ যুগৰ যেতিয়া শাসন নাছিলে তেওঁলোকে আহি পেলাই কিন্তু বিগ ডেম ভাঙি দিম বুলি কৈছিলে। যেতিয়া শাসনভাৰ পোৱা হৈ গ'ল তেওঁলোকে কিন্তু উল্টা বাগি মাৰি দিলে, উল্টা খৰ মাৰি দিলে। সেইকাৰণে এই ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে আমি সকলো লক্ষ্য কৰি আছোঁ যে জাতিটোক তেওঁলোকে শোষণ কৰিছে। সেইকাৰণে ৰাজনীতিৰ সময়ত কিন্তু আজি নৰেন্দ্ৰ মোদীয়ে আজি পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ আহিব পাৰিলে, আজি অমিত শ্বাহ আহিব পাৰিলে, কিন্তু এতিয়া বানপানীৰ সময়ত কিন্তু অসমলৈ কিন্তু আহিব পৰা নাই। সেইকাৰণে আমি কৈছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক শিলিগুৰিৰ পৰাই তেওঁলোকে
আছে বুলি ভাবে নে নাভাবে কিন্তু আমাৰ সন্দেহ হৈছে, আমাৰ প্ৰশ্নবোধক হৈছে। আমি সেইকাৰণে দাবী কৰিছোঁ যে আমি আগৰ পৰা কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ অসমক যে মাহিয়াই দৃষ্টিৰে যে কেন্দ্ৰীয় চাইছে, এইটো কিন্তু আজিও এতিয়া কিন্তু পুনৰবাৰ প্ৰতিফলন হ'ল।